নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আগতীয়াকৈ আপোনালোক সকলোলৈকে ধনতেৰাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ লগত ধনতেৰাছত পালন কৰিবলগীয়া কিছুমান নীতি নিয়ম আৰু টিপছৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। বলকচোন তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধনতেৰাছৰ দিনা কিছুমান সামগ্ৰী ঘৰলৈ আনিলে আৰু কিছুমান নীতি নিয়ম কৰিলে সুখ শান্তি আৰু টকা পইচাৰে উভৈনদী হৈ পৰে বুলি বিশ্বাস ৰখা হয়। তেনে কিছুমান টিপছৰ ওপৰত আজি আলোচনা কৰিম। 1 নম্বৰতে ঘৰলৈ আনিবলগীয়া প্ৰধান সামগ্ৰী হৈছে গোটা ধনিয়া। ধনতেৰাছৰ দিনা গোটা ধনিয়া ঘৰলৈ আনি পূজা কৰি দেৱালীৰ দিনালৈকে পূজাৰ থাপনাতে থাকিব দিব লাগে আৰু দেৱালীৰ পিছদিনা সিঁচি দিব লাগে। যদি সুন্দৰকৈ গজালি মেলে তেন্তে বুজিব যে আপোনাৰ ঘৰত লক্ষীৰ প্ৰৱেশ ঘটিছে আৰু বাস কৰিছে। 2 নম্বৰতে গণেশ আৰু লক্ষীৰ মূৰ্তি একেলগে থকা ধনতেৰাছৰ দিনাহে কিনিব। সকলো ফালৰ পৰা সুখ শান্তি আৰু ধনে ভৰি পৰিব বুলি বিশ্বাস ৰখা হয়। 3 নম্বৰতে ধনতেৰাছৰ দিনা সোণ বা ৰূপ নাইবা ধাতৱ সামগ্ৰী কিনিব লাগে। সোণ কিনাতকৈ কিন্তু ৰূপ কিনিলে বেছি লাভ হয় বুলি বিশ্বাস ৰখা হয়। 4 নম্বৰতে কিনিবলগীয়া এটা গুৰুত্বপূৰ্ণ সামগ্ৰী হৈছে শংখ। ধনতেৰাছৰ দিনা শংখ কিনি দেৱালীৰ দিনা মা লক্ষীক সেই শংখৰে পূজা কৰিব লাগে। মা লক্ষী তুষ্ট হয় বুলি কোৱা হয়। 5 নম্বৰতে ঝাৰু। ধনতেৰাছৰ দিনা ঝাৰু কিনি গোপনে লুকুৱাই থ'ব লাগে, কোনেও নেদেখাকৈ। আৰু দেৱালীৰ দিনা ৰাতিপুৱা সূৰ্য ওলোৱাৰ পিছত সেই ঝাৰুডালেৰে ঘৰ চাফা কৰিলে মা লক্ষী সন্তুষ্ট হয়। 6 নম্বৰতে ধনতেৰাছৰ দিনা নিমখৰ পেকেট অৱশ্যে কিনক। বাতি এটাত মা লক্ষীৰ থাপনাৰ ওচৰত নিমখ সজাই থওক আৰু এনে কৰিলে আই লক্ষ্মীৰ প্ৰৱেশ ঘটে বুলি বিশ্বাস ৰখা হয়। 7 নম্বৰতে এটা গুৰুত্বপূৰ্ণ সামগ্ৰী হৈছে আমলখি। আমলখি ঘৰলৈ আনি দেৱালীলৈকে পূজাৰ থাপনাত ৰাখক, কাৰণ আমলখিৰ ৰসত বিষ্ণুৱে বাস কৰে বুলি কোৱা হয়। গতিকে আমলখি যদি আমি ঘৰত আনো তেতিয়াহ'লে বিষ্ণুকো ঘৰত অনা বুলি ধৰি লৈ শুভ বুলি মনা হয়। 8 নম্বৰতে ঘৰলৈ আনিবলগীয়া এটা গুৰুত্বপূৰ্ণ সামগ্ৰী হৈছে 5টা হালধি। 5টা গোটা হালধি আনি লক্ষ্মী মাৰ পূজাৰ থাপনাত ৰাখিব লাগে। তেনে কৰিলে লক্ষীৰ নিশ্চিত ৰূপত ঘৰত বাস হ'ব আৰু সুখ শান্তি ধন সোণ মান যশেৰে চাৰিওফালে নদন বদন হৈ পৰিব বুলি বিশ্বাস ৰখা হয়। গতিকে বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত এই 8টা টিপছৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকে ধনতেৰাছত এইকেইটা নিশ্চয় কৰক আৰু আপোনালোকৰ সুখ শান্তি ধন সম্পত্তি মান যশ বৃদ্ধি পাওক, মই তাকে কামনা কৰিছোঁ। আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে এনেদৰে মৰম দি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেধৰণৰ ভিডিঅ'বোৰে মই আনি থাকোঁ। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।